নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পিংকি শ্বৰ্ডলৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ নাৰায়ণপুৰ মেৰমুখ অঞ্চললৈ আৰু এয়া দেখিছে খুব ধুনীয়া এটা গাঁৱৰ পৰিৱেশ আৰু এয়া আমাৰ মুনু ছোৱালী আৰু এই সকলোখিনি হৈছে আমাৰ শহুৰ দেউতাৰ পৰিয়ালৰ। ইয়াতে মেৰমুখত খুব ধুনীয়া এখন সৌন্দৰ্য আৰু নৃত্য প্ৰতিযোগিতা নৱবৰ্ষ উপলক্ষে আয়োজন কৰা হৈছে। তাতে মই ছোৱালীজনীক অকণমান দেখুৱাবলৈ বুলি ইয়ালৈ লৈ আনিছোঁ। এয়া চাওক, খুব ধুনীয়াকৈ নাচি আছে ষ্টেজত আমাৰ প্ৰতিযোগীসকলে। এয়া প্ৰথম আমাৰ ডান্স কম্পিটিশ্যন আৰম্ভ হৈছে, তাৰপিছতে হ'ব ফেশ্বন কম্পিটিশ্যন। এয়া পেহীয়েকে খুব ধুনীয়াকৈ ছোৱালীজনীক সজাই তুলিছে ৰেম্পত খোজ দিবৰ বাবে। এয়া চাওক, ধুনীয়াকৈ তাইক মেকআপ দি আছে পেহীয়েকে। আৰু এই হৈছে আজি প্ৰতিযোগিতাখনৰ সম্পাদিকা বাইদেউ। এয়া আপোনালোকে দেখিছেই আমাৰ ফেশ্বন কম্পিটিশ্যন আৰম্ভ হৈ গৈছে আৰু ৰেম্পত খোজ দি থকা বাইদেউগৰাকীৰ নাম হৈছে য়ামি পেগু। তেওঁ ইণ্ডিয়া শ্বাইনিং এৱাৰ্ড 2022ত বঁটা বুটলিবলৈ সক্ষম হৈছিল আৰু বিভিন্ন মঞ্চত বিভিন্ন বঁটা বুটলিবলৈ সক্ষম হোৱা এয়াই হৈছে আমাৰ য়ামি পেগু বাইদেউ। তেওঁ মানুহগৰাকী যিমান ধুনীয়া, মনৰ পৰাও তেওঁ খুব ধুনীয়া। আৰু এয়া হৈছে আমাৰ মৰমৰ ভতিজা কৌশিক ভূঞা, আমাৰ নাৰায়ণপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা কৌশিক ভূঞা। কৌশিক ভূঞাই মাত্ৰ 3 বছৰ বয়সতে কামৰূপা এৱাৰ্ড বুটলিবলৈ সক্ষম হৈছিল আৰু বিভিন্ন মঞ্চত বিভিন্ন বঁটাৰে পুৰস্কৃত আমাৰ কৌশিক। আৰু কৌশিকক বৰ্তমান পৰিচিত আছাম কিডছ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে। সি অসমখনক ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰে। তালৈ থাকিল অশেষ অশেষ শুভকামনা আমাৰ মৰমৰ কৌশিক ভূঞালৈ। আৰু এয়া চাওক, আমাৰ ছোৱালীজনী পেহীয়েকে ধুনীয়াকৈ নি ষ্টেজত উঠাই দিছেগৈ, যাতে তাই ভয়টো অলপমান ভাঙে আৰু আগলৈ তাই আৰু যাতে ষ্টেজত উঠিব পাৰে তাৰেই এটা প্ৰয়াস কৰিলে পেহীয়েকে। তাইক একো শিকোৱা হোৱা নাছিলে এই বিষয়টো লৈ। মই ভাবিছিলোঁ তাই ভয় কৰিব, কান্দিব, কিন্তু তাই ভয় কৰা নাই বাৰু, কন্দাও নাই। খালি পুহমহীয়া জাৰ যিহেতু ঠাণ্ডাত খুব কঁপিছে আৰু পিছফালৰ পৰা সকলোৱে ছোৱালীজনীক হাততালিৰে আপ্লুত কৰিছে। তাই যাতে আৰু আগুৱাই যাব পাৰে, এয়া তাইৰ প্ৰথম খোজ। আৰু এই চেগতে মই KB প্ৰডাকশ্যনৰ সকলো বিষয়ববীয়াসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে এটা গাঁও অঞ্চলত কণ শিশুসকলক এনেদৰে উলিয়াই আনিছে তেখেতলোকে আগুৱাই যাবলৈ। তেখেতলোকক মই বিষয়ববীয়াসকলক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। এয়া আমাৰ ছোৱালীজনীক বঁটা বিতৰণৰ সময়ত পাছফালৰ পৰা সকলোৱে কৈ আছিলে যে ছোৱালীজনী ঠাণ্ডাতে কঁপি আছে, তাইক প্ৰাইজটো সোনকালে দি ষ্টেজৰ পৰা নমাই দিব লাগে। ৰাইজৰ সঁহাৰি দেখি বহুত বেছিয়ে ভাল লাগিছে আৰু এয়া তাইক কি বঁটাৰে পুৰস্কৃত কৰা হৈছে। তাইৰ মনত আনন্দৰ সীমা নাইকিয়া হৈছে। তাইও পুৰস্কাৰ পাইছে, প্ৰাইজ পাইছে। এয়া পেহীয়েকে আৰু বিষয়ববীয়াসকলে আমাৰ কুহিমাইনাক এটি বঁটাৰে আপ্লুত কৰিছে, যাতে তাই আৰু আগলৈ এনেদৰে উঠি আহিব পাৰে। ধন্যবাদ সকলো বিষয়ববীয়াসকললৈ তাইক ইমানখিনি মৰম দিয়াৰ কাৰণে। আৰু এয়া চাওক আমাৰ কুহিমাইনা।